Hello friends, welcome back to my channel. আপোনালোক সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছো। আসলতে আজি বহুদিনে হ'ল মই একো ভিডিও আগবঢ়াব পৰা নাই আপোনালোকৰ মাজলৈ কাৰণ মোৰ পৰীক্ষা কিছুমান হৈ আছে আৰু তাৰ কাৰণে মই পঢ়িব লগা হৈছে আৰু কিছুমান আছে পৰীক্ষা হলেও ভাবিলো পৰীক্ষাৰ মাজতে এটা ভিডিও বনাই আপোনালোকৰ আগলৈ আগবঢ়াম বুলি কাৰণ ভয় লাগে ন কিজনী আপোনালোকে মোক পাহৰিয়ে থাকে বা গতিকে আহকচোন আজি ব্লগটো আমি ষ্টাৰ্ট কৰো। আসলতে আজি মোৰ কিবা এটা স্পাইসি খাবলৈ মন গ'ল সেইকাৰণে ভাবিলো মই আজি পনীৰ টিক্কা পিজ্জা বনাওঁ বুলি গতিকে ভাবিলো ৰেচিপিটো আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। এইটো বনাবৰ কাৰণে প্ৰথমতে মই ইয়া লৈ লৈছোঁ 1 কাপ ময়দা আৰু ইয়াতে মই 1 চামুচ বেকিং পাউডাৰ দি দিম। এতিয়া আমি এইখিনি ভালকৈ মিক্স কৰি লৈ পেলাই এইখিনি আমি দৈ পানী দি পেলাই ভালকৈ মাৰি ল'ব লাগিব। এয়া মই দৈ পানী লৈছোঁ। আচলতে দৈটো মানে কি হ'ল ৰাতিপুৱা আমি জলপান খাই দিলোঁ বনাবৰ কথা নাছিলে পিজ্জাৰ যিকণ বাচি আছিলে সেইকণ দি আৰু মই বনাইছোঁ। আপোনালোকে দৈ পানী ঠাইত ভাল পিয়'ৰ দৈ ইউজ কৰিব পাৰে বা যদি নাথাকে তেতিয়াহ'লে দৈ পানীটো মাৰি ল'ব পাৰে। গতিকে এতিয়া এইখিনি ভালকৈ মাৰি পেলাই দৌটো বনাই ল'ব। এতিয়া দৌটো এনেকৈ এটা সমান জেগাত মাৰি ল'ব আৰু চাব যে দৌটো মানে অলপ ইলাষ্টিক টাইপ হয় আৰু বহুত ছফ্ট হ'ব লাগিব। এনেকৈ মই অলপ ৰিফাইন তেল দি ভালকৈ এইটো মই মাৰি ল'ম আৰু এনেকৈ ময়দাখিনি অলপ সময় মৰাৰ পিছত আমাৰ এটা ধুনীয়া এটা পাৰফেক্ট শ্বেপৰ দৌ ৰেডি হৈ যাব আৰু এতিয়া আমি দৌটো এটা বাটিত এনেকৈ থৈ দিম অলপ সময়ৰ কাৰণে ঢাকি পেলাই। আৰু যিহেতু আমি এতিয়া পনীৰ টিক্কা পিজ্জা বনাম গতিকে আমি এতিয়া প্ৰথমে পনীৰ টিক্কাটো বনাই ল'ব লাগিব। এতিয়া আমি ওপৰৰ টপিঙত যিহেতু আমি পনীৰ দিম পিজ্জাটোৰ গতিকে আমি সেইখিনি এতিয়া বনাই ল'ম। এয়া চাওক মই ইনগ্ৰিডিয়েণ্টছ কি লৈছোঁ। এয়া পনীৰ আছে লগতে আদা নহৰু পেষ্ট আৰু এয়া জলকীয়া কাটি লৈছোঁ আৰু এয়া মছলাত নামত মই এয়া লৈছোঁ চিকেন পাউডাৰ লগতে পনীৰ মছলা জিৰা গুড়ি আৰু অকণমান নিমখ আৰু দৈখিনিত মই অলপ আগতে অকণমান মই হালধি দি লৈছিলোঁ 1 টিপা আৰু ইয়াতে এতিয়া মই তেলখিনি দি দিম মানে এয়া মাষ্টাৰ্ড অইল আৰু ইয়াতে অথনি আমি লোৱা আটাইখিনি মছলা আমি ইয়াতে দি দিম আৰু এইখিনি দিয়াৰ পিছত ভালকৈ আমি এয়া মিক্স কৰি ল'ব লাগিব এইখিনি আৰু লগতে অথনি আমি কাটি লোৱা এয়া সৰুকৈ কাটি লোৱা জলকীয়াখিনি লগতে আদা নহৰু পেষ্ট এইখিনিও আমি ইয়াতে দি দিম আৰু ইয়াতে দিয়াৰ পিছত এইখিনি এতিয়া মিক্স কৰি ল'ম ভালকৈ চামুচখনেৰে আৰু এয়া মিক্স কৰাৰ পিছত আমি অথনি কাটি লোৱা সৰুকৈ কাটি লোৱা পনীৰখিনিও ইয়াতে বাকি দিম আৰু এইখিনিও মিক্স কৰি পেলাই ভালকৈ আমি মেৰিনেট কৰি ল'ম। এতিয়া আমি টপিঙত দিবৰ কাৰণে পনীৰখিনি বনাই ল'ম আৰু ইয়াৰ কাৰণে মই এখন কেৰাহী গৰম কৰি লৈ পেলাই ইয়াতে মই অকণমান ৰিফাইন তেল দি লৈছোঁ আৰু তেলটো পকিবলৈ দিছোঁ আৰু তেলখিনি পকাৰ পিছত অথনি আমি পনীৰ যিখিনি আমি মেৰিনেট কৰিছিলোঁ সেইখিনি ইয়াতে দি দিম আৰু ভালদৰে লৰাই দিম। এনেকৈ হাই ফ্লেমত আমি 5 মিনিটমান লৰাই থকাৰ পিছত গ্ৰেভি এটা ফৰ্ম হ'ব মানে পানীটো কমি আহিব যিখিনি ইয়াতে পানী আছিলে সেইখিনি শুহি যাব আৰু আমি সেইটো ষ্টেট পোৱালৈকে ৰখিব লাগিব সেইটো পৰ্যায় পোৱালৈকে কাৰণ একেবাৰে পনীৰ টুকুৰাখিনিয়ে পূৰা যিখিনি জুচ আছিলে গোটেইখিনি শুহি ল'ব লাগিব আৰু এয়া প্ৰায় আমাৰ ৰেডি হৈছেগৈ। এতিয়া আমি পিজ্জা বেছটো বনাই ল'ব লাগিব আৰু য'ত মই এতিয়া এইটো মাৰিম দৌটো তাতে মই অকণমান ৰিফাইন তেল সানি লৈছোঁ আৰু আকৌ এবাৰ দৌটো ভালকৈ মাৰি ল'ব আৰু মাৰি লোৱাৰ পিছত হাতেৰে অকণমান এনেকৈ হেঁচি পেলাই আপোনালোকে পিজ্জা বেছটো বনাই ল'ব আৰু চাব যাতে বেছটো একেবাৰে পাতলো নহয় ৰুটি নিচিনা নহয় আৰু একদম শকতো নহয়। আপোনালোকক মই দেখুৱাই দিম কিমানটো কেনেকুৱা হ'ব লাগে গতিকে চাই থাকক।
আৰু আমি যিহেতু এতিয়া পিজ্জাটো অ'ভেন নোহোৱাকৈ বনাম গেছতে, গতিকে এতিয়া এইটো কেনেকৈ বনাম চাই ল'ব। চাওক, এনেকৈ এখন প্লেট লৈ ল'ব আৰু ইয়াতে অকণমান তেল সানি ল'ব আপোনালোকে। তেল নাসানিলেও কোনো কথা নাই। আৰু এইটো বেচটো ধুনীয়াকৈ উঠাই পেলাই এতিয়া ইয়াতে দি দিব আপুনি প্লেটখনত। আৰু প্লেটখনত ভালকৈ দি ছাইডটো ভালকৈ মিলাই ল'ব। আৰু এতিয়া আপোনালোকে অলপ আঙুলি দি এনেকৈ ছাইডটো অকণমান দ কৰি ল'ব। এতিয়া চাওক, ছাইডটো এনেকৈ আঙুলি দি দ কৰি দিব। আৰু আমি এনেকৈ এইকাৰণে কৰি দিওঁ যাতে আমি যিখিনি ওপৰতে এতিয়া টপিং দিম সেইখিনি যাতে মাজতে থাকে, যাতে ছাইডলৈ বিয়পি নাযায়। চাৰিওফালে এনেকৈ কৰাৰ পিছত এতিয়া এখন কাটা চামুচেৰে এনেকৈ ফুটা কৰি ল'ব মাজত, যাতে আটাইখিনি বস্তু ভিতৰলৈকে সোমাই যায় আমি যিখিনি ওপৰত দিওঁ, আৰু যাতে ভিতৰলৈকে সিজি যায়, সেইকাৰণে এইটো কৰা হয়। আৰু এনেকৈ কৰাৰ পিছত আমি ইয়াতে আটাইখিনি টপিং দি দিম। এতিয়া প্ৰথমে আমি ইয়াতে পিজ্জা চচ দিম আৰু ভালদৰে অলপ দি পেলাই চাৰিওফালে ভালকৈ পিজ্জা চচটো মিলাই ল'ম। এতিয়া পিজ্জা চচটো ভালকৈ সানি লোৱাৰ পিছত ইয়াৰ ওপৰত আমি এতিয়া অলপ মেয়নিজ দিম আৰু এইখিনিও ভালকৈ আমি ইয়াতে সানি দিম। এয়া পিজ্জা চচটো আপোনালোকে ঘৰতো বনাই ল'ব পাৰে, কিন্তু মই এয়া ৰেডিমেড পিজ্জা চচে লৈছোঁ। আৰু এইখিনি ভালকৈ এতিয়া আমি ওপৰত সানি দিব লাগিব মেয়নিজখিনি। এতিয়া চচ আৰু মেয়নিজখিনি ভালকৈ সনাৰ পিছত আমি যিখিনি পনীৰ লৈছিলোঁ সেইখিনি ইয়াতে দি দিম আৰু ভালদৰে চাৰিওফালে সেইখিনি এনেকৈ মিলাই দিম। এতিয়া আমি পনীৰখিনি দিয়া হোৱাৰ পিছত ইয়াৰ ওপৰতে আমি পিঁয়াজ দিব লাগিব আৰু বিলাহী দি দিম। আৰু চাওক, পিঁয়াজটো এনেকুৱা চাইজত কাটিব, বেছি সৰু নহয় বেছি ডাঙৰো নহয়। আৰু ইয়াৰ পিছত তাৰ ওপৰত ধুনীয়াকৈ বিলাহী দিব আৰু সেইখিনিও ভালকৈ আপোনালোকে ডেক'ৰেট কৰি ল'ব ওপৰত। এতিয়া চাওক, আমি যিহেতু কৈছিলোঁ আপোনালোকক অ'ভেন নোহোৱাকৈ বনাম, তাৰ কাৰণে এতিয়া আমি গেছটো এনেকৈ চিমত দি এখন টাৱা দি দিম আৰু টাৱাখনৰ ওপৰত এনেকৈ এখন প্লেট দি দিম। মই এখন ষ্টীলৰ সৰু ঢাকনি আছিলে সেইখনকে দি লৈছোঁ, আপোনালোকে প্লেট এখন দি দিব। আৰু তাৰ ওপৰত আমি যিখিনি পিজ্জা প্লেট দিছিলোঁ সেইখন দি দিব। আৰু এতিয়া এটা চচপেন হওক বা চৰিয়া হওক যিহে দিয়ে মানে কভাৰ হোৱাকৈ আৰু এনেকৈ ঢাকি দিব আৰু প্ৰায় 10ৰ পৰা 15 মিনিট সময় থৈ দিব। গতিকে ফ্ৰেণ্ডছ, এইটোৱে আছিলে মোৰ পনীৰ পিজ্জা ৰেচিপি। আৰু এয়া চাওক, একেবাৰে দেখিবলৈ ৰেষ্টুৰেণ্টৰ নিচিনা লাগিছে। পূৰা খাম এতিয়া। আৰু লগতে মই লৈ লৈছোঁ অলপ মেয়নিজ আৰু এয়া অলপ চচ আৰু খাই লওঁ পিজ্জা। এইটো চাওক, এইটোৱে হৈছে পনীৰ টিক্কা পিজ্জা। বনাবলৈও ইমানো টান নহয়, সহজে হয়। আৰু আজি মই প্ৰথমবাৰৰ বাবে বনালোঁ পনীৰ টিক্কা পিজ্জা। খাবলৈ কিন্তু সোৱাদ হৈছিলে, মাহঁতেও খাই পেলাই বহুত ভাল পালে। দেখিবলৈ নাজানো বাৰু কেনেকুৱা হৈছে, আপোনালোকে মোক কমেণ্টত জনাব। আৰু আজি যদি মোৰ এইটো ৰেচিপি চাই পেলাই ভাল পালে তেতিয়াহ'লে প্লিজ লাইক কৰি দিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব আপোনালোকৰ যদি কোনোবাই কুকিং কৰি ভাল পায়। আৰু কমেণ্টত জনাব কেনেকুৱা হৈছে। আৰু ইয়াতে আপোনালোকে মোক নেক্সট ভিডিঅ' কিহৰ ওপৰত লাগে, আপোনালোকক ডান্স কভাৰ লাগে নে আপোনালোকে কিবা কুকিং ৰেচিপি চাব বিচাৰিছে, নে আপোনালোকে কিবা মই ডেইলি ব্লগ বা কিবা জেগা আপোনালোকে চাব বিচাৰিছে, নে কেনেকুৱা কি বিচাৰিছে, মোক প্লিজ কমেণ্ট ছেকশ্যনত জনাব। আৰু এইকেইদিন মানে মোৰ ওলাই যোৱা হোৱা নাই, কাৰণ আপোনালোকক মই ক'লোৱেই পৰীক্ষা হৈ আছে, গতিকে মই এটা ৰেচিপি ভিডিঅ'ই আপোনালোকক আজি মই আগবঢ়ালোঁ। আৰু বাই বাই, আপোনালোকক আগলৈ অন্য এটা ভিডিঅ'ত আকৌ লগ পাম।